Hello guys, welcome back to my YouTube channel. মই আকৌ আহি গলো আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আৰু এইটো হৈছে মোৰ শুটিঙৰ ভিডিঅ'। আজি মোৰ শুটিং আছে এই কুকি তৰাৰ পোহৰৰ আৰু আপোনালোকে চাগে সকলোৱে গমেই পাইছে ৰেঙনি চেনেলত চলি আছে এই কুকি তৰাৰ পোহৰ আৰু মই এতিয়া যাবলৈ ওলাইছোঁ এই কুকি তৰাৰ পোহৰৰ শুটিঙলৈ। তাকো মৰিগাঁৱত হৈ আছে শুটিং। মৰিগাঁৱলৈকে মই যাব লাগিব আৰু অলৰেডি মানে শুটিঙৰ মানুহখিনি তাত থকাৰ কাৰণে মই যাব লাগিব নিজে। সো মোৰ বেগ চেগবোৰ পেকিং হৈ আছে, মই এতিয়া যাবলৈ ওলাইছোঁ। মই ভাবিলোঁ গোটেই জাৰ্ণিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও জানক যে শ্বুটিঙৰ পিছফালে কি হয়, কিমান ফূৰ্তি হয়, কিমান কষ্ট হয় শ্বুটিং কৰিবলৈ। মানে কষ্টটো হ'লেও গাত নালাগে কাৰণ বহুত বেছি ফূৰ্তি হয়। চ' মই সেই ফূৰ্তিবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' সেইখিনি চাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব, একদম স্কিপ নকৰাকৈ, আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাম কৰিলে কাম কৰিলে এতিয়া মেকআপ ষ্টাৰ্ট হ'ব মোৰ আৰু আমাৰ লগত আছে মোৰ মৰমৰ একদম মৰমৰ বইনী এফালে চামলদা। গুড মৰ্নিং, হেপী নিউ ইয়াৰ। বহুত দিনৰ মূৰত নতুন বছৰ মোৰ বইনীক লগ পাইছোঁ, পুৰাণ পোচাক পিন্ধিছে, কেনেকুৱা ধুনীয়া কাপোৰ এযোৰ, তাইৰ তুলনি বিয়াৰ বোলে। তাইৰ চাচুমা দেখিছে কিমান মৰম কৰে, চাচুমাই কাপোৰ দিছে তাইক। আৰু শ্যামলে বহুত ধুনীয়া মেকআপ কৰে, আমাক যে চিৰিয়েলত ধুনীয়া দেখে, এই ধুনীয়া এইজন মানুহে বনাই দিয়ে। 70 শতকৰ শ্বুটিং চলি আছে আমাৰ এই কুকি তৰাৰ পোহৰ ৰেঙনি চেনেলত। আপোনালোকে চাব, সকলোৱে চাই থাকিব, বহুত ধুনীয়া চিৰিয়েল এইখন। তাকে আৰু এইখন ভবেন্দ্ৰনাথ ছাৰৰ ষ্টৰী হয়, ক্লাছিক ষ্টৰী। আৰু এইটো আপুনি বেলেগত ক'তো দেখিবলৈ নাপায়, এইটো অকল ৰেঙনি চেনেলৰ এই কুকি তৰাৰ পোহৰতহে দেখিবলৈ পাব। চ' আপোনালোকে চাই থাকিব আৰু মই এতিয়া মেকআপ ষ্টাৰ্ট কৰিম। চ' আপোনালোকক মই দেখুৱাই থাকিম ভিডিঅ'টো, চাই থাকিব আগলৈ। লগত মোৰ এজনী কাম কৰা ছোৱালী মানে কেঁচা ধৰি আনিছোঁ, কেনেকুৱা লাগিছে এই ক'ব। অঁ যাওঁ মই পাইছোঁ চকল মোৰ এটাৰ সেইটো চকল এইটো মোক কেঁচুৱা ৰেডি হৈ গ'লো। কাম কৰা ছোৱালী মোৰ মালিকনী মই ধুনীয়া সেউজীয়া ব্লাউজ দিছোঁ, গোলপীয়া শাৰী দিছোঁ আৰু কি লাগে একদম পাটৰ কাপোৰ পিন্ধি যিয়ে নহওক কাম কৰা ছোৱালীক মই দিছোঁ আকৌ। এটা ধুনীয়া ফ্ৰক কিনিছে দেই, 500 টকীয়া ফ্ৰক কিনিছে, কি দেখাই দিয়ক। এবাৰ মোৰ বাইদেউ ডাঙৰ বাইদেউ কামত ব্যস্ত, বিয়া কামত। নমস্কাৰ, এইটো মোৰ বাচ্চাটো আৰু এইটো মোৰ বাইদেউৰ বাচ্চাটো। কাম কৰা ছোৱালী বাইদেউ ধন্যবাদ দিছোঁ বাইদেউ। আৰু মোৰ কাম কৰা ছোৱালী কেমেৰা লৈ আছে, ট্ৰেইনিং দিছোঁ অকণ মডাৰ্ণ হ'বলৈ। सबके দিব নালাগে মানুহজনক পঠিয়াই দিয়া মাখনি মাখনি মাতা
দিছে আৰু পেন পাৰি আজি মানুহখিনি অকণ বিয়ালৈ অহা নিচিনা লাগিছে কালি যে কেঁচুৱা ক'ত মই কওক কওকচোন যোৱা আকৌ এতিয়া যোৱা 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 এইটো লাগে এইটো ভাল লাগছে এখানে বেয়া লাগছে এইখানে মজা লাগছে মোবাইল দিয়া মনে লাগিব মোবাইল দিয়া মনে লাগিব apa kan dia ada masalah iya nari অৱস্থা দেখি পেলাই ৰাইজ আগত লাগি মনত পৰিছে যে ডাইৰেক্টৰ অৱস্থা এয়া কান্দি গৈছে কেনেকুৱা লাগিলে দিনটো এনেবা কেনেকুৱা লাগিল মানে এয়া দেখিছো ন ৰিয়েকশ্যন স্কুল পাতি আছে দুজনী কি স্কুল পাতি আছে জানো once more ile ইমান ধুনীয়া ইমান বেয়া খাইখন ভিডিঅ'টো ইমান ধুনীয়া তাকে এনেকুৱা ধুনীয়া চলি কাম কৰি আহিব নোৱাৰি দেই কেতিয়াবা হৈ যায় ইমান বেয়া খাইখন পিন্ধে ইমান ধুনীয়া কাম কৰা চলি হ'লে কেনেকৈ বোলো ফুলতো নাৰাখো ইমান ধুনীয়া আজিকালি আকৌ সব ছোৱালী ধুনীয়া কিয় জানে স্মাৰ্ট লে থাকিব জানে যে সব ছোৱালী ধুনীয়া জানে স্মাৰ্ট কেটা কাপোৰ ধুনীয়া ধুনীয়া কথা বতৰা ভাল ইফালে ভাইটি দা সোনু পুৰা কেমেৰা এংগল লৈ আছে ভাইটি দা ভাইটি দা একো কি দৰা পোহৰ চাবলৈ ৰাইজক কৈ দিয়ক
লাইট ঠাইত নোহোৱাকৈ ক'ত কেমেৰা লৈছে আগত যা সেইফালে যা নাই পাই আছে নহয় অঁ কি ক'ম চাই আছে হা একো নাই কওক কওক মই কমকৈ কওঁ একো নাই ভাইটিয়া মনটো বহুত ভাল কথা কমকৈ ক'লেও তৰা বহুত আপোনালোকে চাইছে আপোনালোকৰ এইটো আগতে যিটো প্ৰতিভা আছিলে যে মাৰ্বল খেলিছিলে বা এইটো গুটগুটি খেলিছিলে সেইবিলাক লৈ কিনে আমি অকণমান গাঁৱৰ মাজে মাজে অকণমান সোমাই গৈছোঁ যে আপোনালোকৰ প্ৰতিভা এইফালে অকণমান আমি যোগাযোগ কৰি দিব পাৰোঁ নেকি একোকি তৰা পোহৰৰ লগত সেইকাৰণে আমি গাঁৱৰ মাজে মাজে সোমাই গৈছোঁ ভাইটিদাই চাই আমাক থাকক বা এইখিনি নতুন যিখিনি আছে বা এইখিনি কাহিনীবিলাক চাই থাকক ভাল পালে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ চেনেলটো কিমানখিনি আগবঢ়াই লৈ যাব পাৰে আমি ক'ব নোৱাৰোঁ আপোনালোকৰ যিমানখিনি আগবাঢ়ি যাব সেইখিনি আমি চেষ্টা কৰিম যিখিনি দিব পাৰোঁ ধন্যবাদ নতুন বছৰ শুভেচ্ছা থাকিল ভাইটিদাই কিন্তু খুব ধুনীয়া কেমেৰা কৰে দেই এয়া মোক ইনিবা মাতিছে কেমেৰামেন বুলি গৈছো একুকি তৰাৰ পোহৰ মানে জানেনে অৰ্থটো ইনিবাই বুজাই দিব তুমি জানানে নাজানা মোৰ মতে অকণমান পোহৰ বিলাই দিয়াটো একুকি মানে কি অকণমান পোহৰ বিলাই দিয়াটো হয় নহয় দুখৰ মাজত অলপমান পোহৰ বিলাই দিয়াটো একুকি মানে পোহৰ বিলাই দিয়াটো না একুকি মানে অকণমান পোহৰ বিলাই দিয়াটো হয় নহয় মই যদি তৰাৰ পোহৰ হয় নেকি মই জানো বহুতে নেজানে আমিয়ে নাজানো একুকি তৰা পোহৰ একুকি কুকি জানে নহয় পূজাৰ ফুল যে ৰাখে বাস্কেটটো জানা নাই গম পাইছো সেই ফুলৰ বাস্কেটটোক কয় কুকি এইটো ভাল কথা শিকিলো আজি গম পালো পূজাৰীজনে যে লৈ যায় 10 টকা যে লৈ যায় ৰছীডাল বান্ধি দিয়ে সেইটোৱে যিকোনো পাত্ৰ এটা পাত্ৰটো সেইটোক কয় বাঁহৰ যে সেইটো কুকি সেইটোৰ নাম কুকি আজি গম পোৱা আৰু নাছিলো একুকি তাৰমানে এক ভৰ্তি ফুল একুকি তৰা কোনবিলাক ষ্টাৰ সেই ৰাইটাৰসকল সাহিত্যিকসকল ষ্টাৰ্ছ তেওঁলোক ষ্টাৰ নহয় জানো আমাৰ কাৰণে ফিল্ম ষ্টাৰে ষ্টাৰ নহয় ৰাইটাৰ সকলো সাহিত্যিক সকলো ষ্টাৰ তাৰমানে একুকি তৰাৰ পোহৰ সেই তেওঁলোকে যি পোহৰ আমাক যি জ্ঞানৰ পোহৰ যি দি গ'ল সেইটোকে কৈছো একুকি তৰাৰ পোহৰ ধন্যবাদ ইনুবাই আমাক ইমান ধুনীয়াকৈ বুজাই দিলে ময়ে গম পোৱা নাছিলো চিৰিয়েলখন কৰি আছো যদিও মই জানো গম নোপোৱা আপুনি গম পোৱা নাছিলো ধন্যবাদ ইনুবা তাকে আপুনি গম পায়নে মানে গম পোৱা নাছিলো এতিয়া সেয়াই নাই এইটো আমি আমাৰ ভুল কনচেপ্ট হৈ আছিলে বায়ে একদম ধুনীয়াকৈ বুজাই দিলে ভাল লাগিলে ইয়াৰ এটা বহল অৰ্থ আছে সেইটোৱে পূজাৰ সেই কুকিটো কিমান পবিত্ৰ বস্তু ফুল য'ত ৰাখে আৰু তাত একুকি তৰা সেই সাহিত্যিক গল্পকাৰসকলৰ সেই গল্পসমূহ আৰু পোহৰ আমি পোহৰ বিলাব চেষ্টা কৰিছোঁ সেইটোৱে আপোনালোকে চাই থাকিব একুকি তৰাৰ পোহৰ বা ইমান ধুনীয়াকৈ বুজাই দিছে ধুনীয়াকৈ চাহৰ জুতি লৈ আৰু আপোনালোকে বাৰো চেনেল এটা আছে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ আৰু বাকো মৰম দিব আৰু জনাব বাক যে একুকি তৰাৰ পোহৰ আপোনালোকে চাই কেনেকুৱা পাইছে আমাকো জনাব বাকো জনাব বায়ো তেতিয়া আগলৈ আপোনালোকক ধুনীয়া ধুনীয়া এনেকুৱা গল্প আৰু ধুনীয়া ধুনীয়া কাম দিবলৈ বায়ো সাহস পাব চ' থেংক ইউ এইফালে ৰাইজ একদম জুই ফুৱাই ক'ব নোৱাৰা হৈ আছে ঠাণ্ডাৰ দিন এয়া আমাৰ ডক্টৰে জুই ধৰিছে এয়া অলপমান জুই জংকি এইফালে অংগনা এইটো আমাৰ খটাসুৰ অসুৰ পোৱালি তাকেতো তাকে কেলে কাটি দিব ই এদি নে কৈছে নহয় ই ফটা কৈ থাকোঁতে যায় ৰাতিপুৱাৰ প্ৰথম শ্বট ষ্টাৰ্ট হৈ গ'ল ইনুবাৰ 5টা বজাতে উঠো 5টা বজাত 5:30 আমি ৰেডি মই আৰু শ্যামল ৰেডি হৈ যাওঁ তাৰপিছতে বহি যাওঁ স্ক্ৰিপ্ট দেৰি কৰে
এক নম্বৰ এইটো ন এই চশমা পিন্ধা ল'ৰাটো হয় নহয় এই পোৱালি সৌৰভ পাঁচটা পাঁচটা আৰু সাতটা আৰু মই ডাইৰেক্টৰ এছিষ্টেণ্ট যে সেইটো কাৰণে বা 7টা বজাত কোন আজি ধাৰাবাহিক এয়া ছাতি মেলিছে নিশ্চয় ডক্টৰ ৰাতিপুৱা 2 ঘণ্টামান গা ধুইছে ই লিভাৰ কলিজা উলিয়াই গা ধুৱে এয়া লিভাৰ কলিজা উলিয়াই গা ধোৱা ডক্টৰজন এই যে দূৰত দেখিছে সেই দূৰৰজনী বেমাৰী ডিঙি ভঙা হাঁহ পালি মাছটো চাওকচোন বাৰু আপোনালোকে আহি আছে বাপৰে কিমান মাছ আছে নহয় কি ভাল লাগিছে মই জেলপাত দিছোঁ বিস্কুট আনিবলৈ সিহঁত বিস্কুট দিম মাছকেইটাক আৰু সিহঁতে আৰু ওচৰলৈ আহিব আৰু ভালকৈ দেখুৱাব পাৰিম তেতিয়া আপোনালোকক বাপৰে মাছকেইটাক খেলিছে চোৱা আইয়া দেখিছেনে বাৰু মাছকেইটা কিমান ডাঙৰ মাছকেইটা চাওকচোন বাৰু এইকেইটা ডাঙৰ মাছ ডাঙৰকৈ বিস্কুট দলিয়াই দিয়ক সৌ নিদিব নাই আমাৰ শ্বুটিঙত এতিয়া অমিতা কাটিছে কমলা কাটিছে আমলখি খালোৱে আমি সেই শ্বুটিং চলি আছে এয়া দেখাই দিছোঁ শ্বুটিং চলি আছে আৰু অমিতা কমলা এইটো আমাৰ জেলপা নমস্কাৰ জেলপাই কাটি আছে দেই তাৰপিছত ডক্টৰে কাটি আছে ডক্টৰ লিখি আছে বাৰু বুধবাৰ এয়া অমিতা কমলা আজি একদম ঠিকছে টেষ্টি লগাই লগাই খাম আৰু আপোনালোকক খাম জ্বলাম আমাৰ ডিউপিয়ে কেনেকৈ চুকৈ চুকৈ খাইছে চাওকচোন বাৰু মনে মনে সেয়া ৰেডি হৈ গৈছে একোকি তৰাৰ পোহৰৰ শ্বুটিঙৰ এইবোৰেই মজা দেখিছে আপোনালোকে বৰ্তমান শ্বুটিং আৰম্ভ হৈছে এইগৰাকী ইউটিউবাৰ আৰু বৌয়ে পূৰা একদম ভাজি আছে কাঠআলু এয়া কাঁচকলৰ ফ্ৰাই হ'ব কাঠআলু ফ্ৰাই হ'ব আজি আমাৰ আগতীয়া বিহু লাগিছে বৌ
দে ভাতকেল সন্মুখত লৈ ৰৈ আছো আমি এতিয়া ভাতৰ দৰ্শক Recording চলি আছে নেকি? أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم أخرجنا إلى مشلول على رأي كريم كريم مرسلا تخرجنا حكيم يخرج الله الله هيجي هم أخرجنا كل ما আমি ভাত খাবলৈ লৈছোঁ আৰু আজি আছে হাঁহৰ মাংস আপোনালোকক দেখাবলৈ গৈ আছোঁ এইটো সপোন সপোন হাই কৰি দিয়া হাঁহ মাংস খাব আপুনি এক্সাইটেড নে আহে নাহে খাম মাটিমাহ তাৰপিছত মচুৰ দালি চালাড ভাত আৰু এইটো ওলাইছে হাঁহ এইটো হাঁহৰ মাংস যিটো দেখি মানুহে ৰ'ব নোৱাৰে এইটো আমাৰ জ্যোতিষে এতিয়া বিলাব হাঁহৰ মাংস বিলোৱা মানুহটোৱে কম কমকে দিলেহে সি খাব আমাৰ বা দেখিয়ে ভাল লাগি গৈছে ওচৰৰ পৰা দেখাই দিছে একদম দে এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে কুকি তৰাৰ পোহৰৰ শ্বুটিঙত আহিছে আমাৰ ৰাইটাৰগৰাকী তেখেতক দেখাবলৈ এয়া দেখাই দিছোঁ অকণমান এয়া আমাৰ কুকি তৰাৰ যিমানখিনি স্ক্ৰিপ্ট লিখিছে এখেতেই লিখিছে আৰু আপোনালোকে চাই থাকিব আগলৈ কুকি তৰাৰ পোহৰ এয়া দেখাই দিছোঁ সকলোকে ইনু বাও আছে বাকী সকলো আছে আজি ভাল লাগিছে দেই জিতু আহিছে আৰু আমি জিতুৰ লগত মই যথেষ্ট জিতুক দেখুৱা আকৌ যথেষ্ট কথা পাতোঁ আমি স্ক্ৰিপ্ট সম্পৰ্কে আলোচনা কৰোঁ আজি আহিছে ভাল লাগিছে মোৰ থেংক ইউ অহাৰ কাৰণে আমাৰো বহুত ভাল লাগিছে লগ পালোঁ কওক আপুনি চিৰিয়েলখনৰ বিষয়ে অকণমান ৰাইজক জনাই দিয়ক মানে পলাইছে ৰাইটাৰ পলালে কেনেকৈ হয় বাৰু তেওঁ কলম চলাব পাৰে মোক চলাব নোৱাৰে একো নাই বাৰু আপোনালোকে চাই থাকিব কুকি তৰাৰ পোহৰ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 6 বজাত আৰু নিশা 9 বজাত ধন্যবাদ আপোনালোকে চাই থাকিব কুকি তৰাৰ পোহৰ আৰু লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ আপোনালোকক আগলৈ দেখুৱাই যাম শ্বুটিঙৰ পিছফালে কি হয় কিমান মানে আমি জানিবলৈ পাওঁ ইমান ধুনীয়া ধুনীয়া কথাবোৰ গম পাই গৈছোঁ আৰু হাঁহি ধেমালি ফূৰ্তিবোৰ এনেকৈ চাব পাৰিব চ' আজিলৈ আহিছোঁ দাদা বাই বাই